অতি কৈছে নেহৰ মুগাৰে মোহৰা তাতো কৈছে নে হৰৈ মাকো তাতো কৈছে নেহৰ ই বহাগৰ বিহু তিয় নাপাতি কেনে কৈ থাকো। নমস্কাৰ, মই বন্দিতাই মোৰ ইউটিউব চেনেলৰ সকলো ৰাইজলৈ ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৱে আপোনালোকৰ জীৱনটো ৰঙীন কৰি তোলক। যোৱাবাৰ যিহেতু কৰোনা মহামাৰীৰ কাৰণে আমাৰ মৰমৰ বিহুটি আমি পালন কৰিব নোৱাৰিলোঁ, এইবাৰ যদিও কৰোনা আছে তথাপিতো আমি নিজৰ সাৱধানতা অৱলম্বন কৰি আমি বিহুটি পালন কৰিব লাগিব আৰু নিজে সাৱধানতা হৈ থাকিলে নিজৰ কাৰণে ভাল নহয় জানো। আজি মই এই সাজযোৰ মোৰ অতি প্ৰিয় হয় আৰু সেয়ে মই দুখনমান ফটো তুলিছিলোঁ আৰু তাকে আপোনালোকলৈ আগবঢ়াইছোঁ বিহুৰ আনন্দৰ মাজতে। আৰু যদিহে মোৰ ফটোকেইখন আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ। আজিলৈ আহোঁ, ধন্যবাদ। ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া। চেনি গুৰ নেলাগে, গাখীৰ দৈ নেলাগে, মৰমকে অকমান দিয়া। চেনি গুৰ নেলাগে, গাখীৰ দৈ নেলাগে, মৰমকে অকমান দিয়া। মৰমকে অকমান দিয়া, মইনা মৰমকে অকমান দিয়া।